কুঁৱলীয়ে জাগল পতা পুৱা মেখেলাৰ পতিয়ে নিয়ৰ ভঙা দাৱনীৰ সমদল যান্ত্ৰিকতা আৰু কোলাহলৰ পৰা শত যোজন দূৰৈৰ এয়া আমাৰ আপোন শান্তিপুৰ গাঁও। নামটোৰ দৰেই গাঁওখনো মৰম আদৰ একতাৰ নিখুঁত জৰীৰে বন্ধা মানুহৰ মনবোৰ। শাওণত সপোন সিঁচা পথাৰখন আহিনত গাভৰু হয়। আঘোণত সোণগুটি তুলি পথাৰবোৰত গুজে সৰিয়হ ফুলীয়া হাঁহি। নিভাঁজ মৰম কৃত্ৰিমতাবিহীন জীৱন। শান্তিপুৰ গাঁৱলৈ আপোনাক স্বাগতম। বাপুকণ শইকীয়া। সহজ সৰল মন। পথাৰখন, নাঙলটো, গৰু ছাগলীকেইটা আৰু নিজৰ সৰু পৰিয়ালটোক লৈয়ে তেওঁ জীৱন। এওঁ আকৌ বকুলি, বাপুকণৰ পত্নী। মানুহগৰাকীহে চাপৰ, সপোনবোৰ কিন্তু ওখ। দুশ্ৰেণীমান পঢ়াৰ বাবে তেওঁৰ অকণমান অহংকাৰো আছে। সেয়ে বাপুকণৰ লগতে গাঁৱৰ বাকী মহিলাসকলেও তেওঁক সমীহ কৰি চলাটো বিচাৰে। মাজনী উঠিল নে? ক'ত উঠিব এতিয়া? লাট চাহাবনী উঠিব হোৱাই নাই, শুয়ে আছে চাগে। মাজনী উঠচোন। চাহ পানী অকণ দে। মই খাওঁতকৈ গৰুকেইটা মেলি থৈ আহোঁ। এওঁ শেৱালি, বকুলি বাপুকণৰ একমাত্ৰ জীয়াৰী। গাঁওখনৰ ভিতৰতে উচ্চ শিক্ষিতা ছোৱালী। বকুলিৰ দৰে তাইৰো আছে এটা সপোন। আধুনিকতাৰ ৰংবোৰ সানি কৃত্ৰিমতাৰ ৰঙীন পৃথিৱীখনত খোজ দিয়াৰ সপোন। তই এই ঠাইঘৰ সৰা কাম বাদ দে। সেই আগতে চাহকণ বাকচোন। বাপেৰে গৰুকেইটা মেলি দিবলৈ গৈছে। আহি নেপালে এনেই আকৌ হুলস্থুলখন লগাব। পিতা আহি লওকচোন, বাকিম নহয়। সেইয়া দেখিছানে ছোৱালীজনীৰ কাণ্ড? য'ৰে বস্তু মানে ততেই এৰিব। ছোৱালীজনীৰ পৰা মানে সঁচাই শান্তি নাই। কেতিয়ানো ডাঙৰ হ'ব ক'ব নোৱাৰো আৰু দেই। এইয়া বাপেকটো আহি পালেহি মানে। এজনী ক'লে গ'লো শুনিছনে? পিতাই নিছো ৰ। এৰনো খংটো কেলে উঠাও? বেগেতে গৈ চাহকাপ দি থৈ আগে, নহ'লে পিঠি ফালিব আজি। পিতাই চাহ গৈছো ৰ। হ'ব দে, ইয়াতে হ'ব। ৰ এইটো আকাশবাণী ডিব্ৰুগড়। ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ সাংবাদিক সাহিত্যিক সতীশ চন্দ্ৰ কাকতিৰ আজি জন্ম। তই পিছে কলেজলৈ যাবি নে? নলবাৰী জিলাৰ উলাবৰী নামৰ এখন। কিন্তু পিতাই এই চহৰলৈহে যাব লগা আছিলে। যাবি আকৌ। এটা কাম কৰিবিচোন, যাওঁতে মাৰ পৰা পইচা কেইটামান লৈ যাবি। মোৰ আকৌ সেই পইচা ঔষধটো শেষ হ'ব হৈছে নহয়, তই লৈ আহিবি। হ'ব, ঠিক আছে পিতাই। শুনচোন, কি পিতাই? মাক কবি এই সৰিয়হকেইটা ৰ'দাই দিবলৈ। আজি হাল চাহ বালে পাৰিম আৰু। হয় নেকি? ঠিক আছে। আইজনী, এইজনীও যা জাতি জানো ক'ত মৰিবলৈ গ'ল। ঘৰখনত জানো থাকে মানুহ এটা মাতিলেও। আইজনী নেপাও তই মাতি মৰি গ'লেও কাকো নেপাও। আইজনী, আগফালে মানুহে নাই দেখোন। মাজনী, মাজনী। মা, পিতাই গ'ল নে কি? গ'ল চাগে। দেখিছনে বাৰু, এই চৌফলীয়া ৰ'দত পানী বটল এটা লৈ যাব নোৱাৰেনে? এই মানুহটো মানে হেৰি
অ' মা উম? পিতায়ে সৰিয়হখিনি ৰদাই থব দিছে আজি বোলে হাল বাই সিঁচিব পৰা হ'ব হয় নেকি তই চোতালখন ভালকে সাৰি মুচি দে মই সাউতকে গাটো তিয়াই লওঁ হ'ব যা। এইটো তুমি এনেকৈ কৰিবা মোৰ ফ্ৰেণ্ড আছে বাৰু মই তেওঁলোককো ক'ম আনা না জল্দি আনা অঁ বৰুৱা অঁ চৌধুৰী ক'ত আছে মই অফিচ পালোহি আহক 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 মই অফিচতে আছোঁ আহক ঠিক আছে বুজিছে নহয় কথাবিলাক বুজিছোঁ বাৰু কিন্তু প্ৰফিটটো মানে এটা ব্যৱসায় কৰিলে প্ৰফিটটোৰ কথা থাকে 20% বাৰু তোমাৰ 20% থাকিব অ'কে অ'কে তুমি ইমান চিন্তা কৰিব নালাগে দিয়া অঁ বৰুৱা এওঁক চিনি পাইছেনে নাই আগতে লগ পোৱা নাই চাগে আকাশ ভাল ল'ৰা বিজনেছ মাইণ্ডেড কম বয়সতে বহুখিনি এচিভ কৰিছে মোৰ ভাল ভাইটি বাৰু ৰাজীৱ দা হেৰি কৰোঁ মই এতিয়া গৈ থাকোঁ হা ঠিক আছে যদি কিবা থাকে মই আপোনাক ফোন কৰিম অ'কে এতিয়া গৈ ঠিক থাকোঁ। আছে আৰু মোৰ লগৰ কেইজনৰ লগত মই কথা পাতি আপোনাক জনাম গৈ ঠিক থাকোঁ। আছে আপুনি সোনকালে কৰিবা ভাল যাওক। বাৰু অঁ বৰুৱা কওকচোন কেনেকুৱা খবৰ আছোঁ দিয়ক আৰম্ভ কৰক ঐ তই কণী নললি যে মোৰ খাবলৈ মন যোৱা নাই আপুনিয়ে খাওকচোন বাৰু হা মন নাই কি হ'লনো আকৌ এই আজি মানে কণী দুটা পাৰিছে এটা আপোনাক দিছোঁ এটা আকৌ তাইলৈ থৈছোঁ আপুনি খাওকচোন অ' 7জনী হাঁহে কেইটা কণী পাৰে তই মোক শিকাবলৈ আহিছ হা সঁচাকৈ কচোন কি হ'ল আমাৰ মাজনীয়ে জানো সেই স্কুটি এখনৰ কথা কৈ থকা নাই ভাবিছোঁ তাইৰ জন্মদিনত এইবাৰ স্কুটি এখনকে দিম দিয়ক এই হাঁহ ছাগলীবোৰ যদি এনেকুৱা সময়তে কামত নিদিয়ে তেতিয়াহ'লেনো কেলৈ পুহিছোঁ সেইবোৰ কণী বেছি পইচা কেইটামান পাইছিলোঁ যে সেই বাঁহৰ চুঙা এটাতে ভৰাই থৈছিলোঁ এইবাৰ তাই আশাটো পূৰণ কৰিম আৰু দিয়ক তললৈ চাই থাকিব নালাগে ভাত খাওকচোন কি হ'ল কি চাই আছ খা কি কৰিছে ইয়াত দাদা এইটো ৰাখকচোন বজাৰ অলপ বজাৰ আছিলে তুমি কলৈ যোৱা মোৰ এই বিজনেছৰ মিটিং এখন আছে অঁ তুমি ঘৰলৈহে যাবা অঁ উঠা দাদা পিছত ল'ম দেই ব'লা তোমাৰ কি মোৰ লগত এইটোৱে কথা আছিল নহয় তেনেহ'লে নতুন এটা বিজনেছ ষ্টাৰ্ট কৰিছোঁ যদি বিচাৰা ইনভেষ্ট কৰিব পাৰা ডাবল প্ৰফিট পাবা তুমিচোন সকলো জানাই আৰু তাৰ পাছতো চোৱা সকলোকে এইবিলাক কথা কোৱা নাযায় যদি কৰিব পাৰা তোমাৰ লাভ একো অসুবিধা নোহোৱাকৈ তুমি ঘৰখন চলাই থাকিব পাৰিবা ইনভেষ্ট কৰিমনো ক'ৰ পৰা মা দেউতাক কোৱা আৰু এনেকুৱা এটা কামৰ বাবে তেওঁলোকেতো কোনো পধ্যেই না নকৰে আৰু তাতকৈও যদি বেছি কিবা অসুবিধা হয় মইতো আছোৱেই তুমি তেনেহ'লে এটা কাম কৰা তুমি নিজে আমাৰ ঘৰলৈ যাবা মা আৰু পিতাইৰ লগত এবাৰ কথা পাতি চাবা ঠিক আছে কোৱা কেতিয়া যাম এতিয়াই ব'লা নহ'লে এতিয়া মোৰ এখন মিটিং আছে এটা কাম কৰা মই কাইলৈ মৰ্ণিং গৈ আছোঁ হ'ব ঠিক আছে নহ'লে এতিয়া আমি গৈ থাকোঁ ব'লা ব'লা খালি এটা কথা আকৌ দেই তুমি ঘৰত ক'বলৈ নাপাহৰিবা ঠিক আছে মই কম দিয়া ব'লা বেগটো চাগে বাহিৰতে আছে হৈ যাব যিমান মানুহ এড কৰিব পাৰিবা সিমানেই ভাল মই থাকোঁতে কিয় টেনশ্যন লৈছা মই থাকোঁতে টেনশ্যন নল'বাচোন আৰে মই কাইলৈ লগ পাই কথা পাতিম দিয়া অ'কে ঠিক আছে অঁ হেল্ল' মৰিগাঁৱৰ শৰ্মা কেনেকুৱা খবৰ দালাল বাছবিলাক চলি আছে নহয়
পাইছো এইজনী মানে চিঞৰি চিঞৰি মৰিব এতিয়া এই ৰ অ ক'ত আছানো তুমি চিঞৰি নমৰিবিচোন মা অ মা মা এইজনী মানে কঁফাল খাই পৰিমগেও দুইজনী পানী কি হ'ল তোৰনো আজি মাৰলে ইমান মৰম লাগিল নে আই অ মা কাইলৈ আহিব আহিব কোন আহিব অ হে আকাশ আকৌ আকাশ অ মা কি হ'ল কি বনাই আছ কেলে আজি আলহী আহিব বুলি কোৱা নাছিলি জানো পিঠা কেইটামানকে পুৰিছো হেৰি কৰচোন কি যা এই বাতিটো আনচোন বাতিটো আন আহিছোহে কামত পাছিলেই মানে মাৰ খাবি দে ছোৱালী মুখে মুখে উত্তৰ দি নাথাকিবি আকৌ অ মা এইটো খাওঁনে খা খা অ মা এই পিতাই ক'লৈ গ'ল ক'লে যাব আৰু বোলো আজিৰ দিনটোত আপুনি ক'লৈকো নাযাবচোন ঘৰতে থাকক মোৰ কথা শুনিলেহে আজি একেবাৰে সৰিয়হখিনি নিসিচিলেও হয় নহয় বাপেৰৰ হয় দে ঐ কি কৈছে এইবোৰ সেই অকণমানহে খাইছোঁ খাওঁ খাওঁকৈ থাকিবি হা এঘৰলৈ গ'লেহে গম পাবি কি ঐ মোৰ ওচৰত বহি থাকিব নালাগে একো কাম নাই যদি সেই মাছ কেইটামানকে ধৰগে যা মই মাছ ধৰিব জানো নেকি পিতা আহিলে সেইবিলাক কৰিব মই এইবিলাক কৰিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ওচৰত এইখিনি বহি থাকিব নালাগে একদম ভাল কাপোৰ এযোৰ পিন্ধি হাত ভৰি ধুই ফিটিঙত থাকগে যা আলহী আহিব এতিয়া মা অ মা সেই আলহী আহিলে বুজিছ আহিলা দেৰি হ'ল ন আহিব আহি পালেহি হয় হেৰি একো অসুবিধা হোৱা নাই নহয় নাই একো অসুবিধা হোৱা নাই ব'লক নহ'লে ভিতৰলৈকে নালাগে নেকি ইয়াতে বহোঁ ইয়াতে বহিব কি ভাবা লাগিছে চকীখন লৈ আছোন যা 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 হ'ব হ'ব ছাৰ এইটো লওক এইটো লোৱাচোন অঁ দিয়া এইটো ছাৰ নালাগে দিয়া ৰাখা এইটো হ'ব ছাৰ আমাৰ অৱস্থা দেখিছেই নহয় আৰু এনেকুৱাই অ' বোপাই আয়ো হেৰি নহয় আমাকো এই তোমাৰ কথা কৈয়ে থাকে নহয় পিছে আপোনাকহে চিনি নাপালোঁ নমস্কাৰ মোৰ নাম ৰাজীৱ চৌধুৰী সৰু সুৰা ব্যৱসায় কৰোঁ অ' মোৰ গোসাঁই সৰু সুৰা ব্যৱসায় কৰি যদি ইমান একে ডাঙৰ গাড়ী কিনিব পাৰিছে তেতিয়াহ'লে এনেকুৱা ব্যৱসায় সকলোৰে হওক ভগৱানে চবকে দিয়ক আৰে তই আকৌ মুখলৈ কি ভাবা লাগি চাই আছ যা পানী আন চাহ বনা যাচোন যা যা অ দাদা আপুনি মাৰ লগত কথা পাতক মই ভিতৰৰ পৰা আহোঁ হ'ব হ'ব আকাশ তুমি মোৰ লগত আহা ব'লা। ভিতৰলৈ ব'লা আহা যোৱা বোপাই আপুনি বহক চকীতে বহক নেলাগে হ'ব মোৰ ইয়াতে বহক ভাল। বহক বাৰু আমাৰ উদ্দেশ্য আপুনি গম পাইছে নহয় নাই পোৱা নহয় আমি নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ যদি আপোনালোকে অলপমান তাত ইনভেষ্ট কৰে পইচা লগায় তেন্তে আপোনাৰো লাভ আমাৰো লাভ হে চাই আমাৰ ঘৰখনৰ অৱস্থা দেখিছেই দেখোন আমিনো ইমান পইচা ক'ত পাওঁ আমাৰ ব্যৱসায়ত ইমান টকা নালাগে নহয় মাত্ৰ আপুনি এবাৰ ইনভেষ্ট কৰক 6 মাহৰ পিছত আপোনাৰ এই ঘৰ দুমহলীয়া বিল্ডিং হ'ব আপুনি AC ল'ব পাৰিব ফ্ৰিজ ল'ব পাৰিব গাড়ী ল'ব পাৰিব সঁচা নেকি ছাৰ হয় হয় সঁচাই কৈছোঁ মই বুজাই দিছোঁ ৰ'ব আপোনাক
দাদা চাহ লওক অঁ দিয়া মাজনী মা আকাশ বোপা ক'লে গ'লনো সি পুখুৰী পাৰত বহি চাহ খাই আছে তাৰ হেনো পৰিৱেশটো ভাল লাগিছে আই ঐ দেহি ছাৰ আপুনি চাহকাপ খাওক মই ভিতৰৰ পৰা আহিছোঁ দেই হ'ব বাৰু হেৰি নহয় তই কথা পাত আকৌ চাহ খাওক হ'ব বহা তুমি বহা অঁ আকাশ অ' মা আহক হেৰি একেবাৰে আহি পুখুৰীৰ পৰা পালাহি এনেকুৱা পৰিৱেশবিলাক নাপাওঁ যে ভাল লাগে সেইকাৰণে তাকেহে তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ কওকচোন মা বুলি মাতিছাই যেতিয়া ঘৰখনলৈকো অকণ চাবা নিজৰ বুলি ভাবিছোঁ কাৰণেতো আপোনাৰ পুখুৰীৰ পাৰত আহি চাহ খাই আছোঁ আলহী বুলি ভবা হ'লে ভিতৰত বহি চাহ খাই থাকিলোহেঁতেন হয় আপুনি ৰাজীৱ দাৰ লগত কথা পাতিলে অঁ পাতিছোঁ আমাৰ লেখীয়া মানুহেনো ইমানবোৰ পইচা ক'ত পাম আপোনালোকে চিন্তা কৰিব নালাগে মা মই আছোঁতো মাজনীয়ে মানে স্কুটি এখন বিচাৰি আছিলে এইবাৰ জন্মদিনত তাইক কিনি দিম বুলি ভাবিছোঁ তাই আকৌ গম নোপোৱাকৈ খুচুৰা পইচা কেইটামান খলুং এটাত ভৰাই থৈছোঁ নহয় এতিয়া তোমাৰ ওপৰতে ভৰসা কৰি সেইকেইটাকে দিম বুলি ভাবিছোঁ একো খেলি মেলি নহয় যাতে দেই বোপা আপুনি মিছাতে চিন্তা কৰিছে মা মই থাকোঁতে আপোনালোকৰ লোকচান হ'বলৈ দিম নি বাৰু হওঁতে হয় হেৰি নহয় আমাৰ মাজনীক তোমাৰ হাততে গতালোঁ আৰু আমাৰ কিন্তু তাই একমাত্ৰ ছোৱালী কেনেকৈ কি কৰা আৰু আমাৰ ঘৰখনৰ এই অৱস্থা তুমিয়ে উদ্ধাৰ কৰা আৰু আপুনি চিন্তা নকৰিব আমাৰ ব্যৱসায়টো হৈছে চেইন ছিষ্টেমৰ ইয়াত আপুনি যিমানে মানুহ আনিব পাৰিব সিমানে আমাৰো প্ৰফিট আপোনালোকৰো প্ৰফিট অঁ হয় নেকি আৰু যদি পাৰে আপোনালোকে যিমান মানুহ পাৰে আপুনি আনিবলৈ চাওক আমাৰ লগত অঁ তেওঁলোকৰ পৰা আপুনি পইচাটো উলিয়াই মাত্ৰ মোৰ হাতত দিলেই হ'ল তাতকৈ বেছি একো কৰিব নালাগে অঁ হয় নেকি হয় অঁ তেতিয়াহ'লে বেছি টান কাম নহয় দেখোন এই আমাৰ এই শেৱালি লভিতাহঁত আছে নহয় তামোলৰ মহলা মাৰিবলৈ আহেই নহয় পাৰিব পাৰিব সকলোকে মাত্ৰ আমাৰ লগলৈ আনক সেয়া শুনাচোন তাই মাতিলেই ব'লক ব'লা। আমি ভিতৰলৈকে যাওঁ মই বাৰু এই আমাৰ শেৱালি নমিতাহঁতক কৈ চাম আমি আলোচনা কৰি আপোনালোকক জনাম বাৰু আমি গৈ থাকোঁ বৰ ভাল লাগিল দেই আমাৰো ভাল লাগিলে মাজে মাজে আহি থাকিবচোন হ'ব ব্যৱসায়ত নামিছে যেতিয়া আমিতো আহি থাকিবই লাগিব এতিয়া বাৰু আকাশ গৈ থাকোঁ ব'লা ব'লক ৰাজীৱ দা মা যাওঁ যাবা দেই ভাল বোপা বাই বাই সময় আগবাঢ়িল কেলেণ্ডাৰখনো দুবাৰ সলনি হ'ল বাপুকণহঁতৰ সৰু জুপুৰিটোৰ ঠাইত এটা পকী ঘৰ হ'ল ড্ৰয়িং ৰুমত টিভি চোফা পাকঘৰত ফ্ৰিজ শেষ হ'ল বকুলি বাপুকণৰ দুখৰ দিন তেওঁলোকৰ পৰিৱৰ্তন দেখি সকলো আচৰিত পিছে এই পৰিৱৰ্তন ভাললৈ নে কাললৈ যদি লোভেই পাপ পাপেই বা কি ববিতা ঐ ইহঁতৰ ঘৰত কি হৈছেনো এই কোনোবা পাতি লোৱা ভাইক এটা লৈ আহিছে হেনো কৈছেহে পাতি লোৱা ভাইক বুলি আমি কিবা নাজানোহে কি বা সম্পৰ্ক আছে বহুত টকা পাইছে হেনো টিভি ল'লে ফ্ৰিজ ল'লে কিনো ট্ৰেডিং নে ফেডিং এডাল মই হ'লে বুজি চুজি নাপাওঁ আই ময়ো বুজি নাপাওঁ আই
তথাপিতো আমাৰো কৈছোঁ বোলো দমৰা দুটাকে বেছি সিহঁতৰ ওচৰত পইচাকেইটা থক আমাৰো কি জানিবা ভাল দিন আহেই ময়ো আমাৰ কথাষাৰ কম বুলি ভাবিয়ে আছোঁ আহক ভিতৰতে বহি লওকহি এতিয়া নাযাওঁ দিয়া দেৰি হ'ব ছাগলীকেইটাও এৰালতে আছে নহয় দেৰি হ'ব বুলি কৈ দেখোন অথনিৰ পৰা তাতেই ৰৈ কথা পাতি আছে হিয়া ডাঙৰক এনেকৈ কথা কয় নেকি যা ভিতৰলৈ যা যাওঁ দিয়ক এনেও দেৰিয়ে হ'ব এনেও এইবিলাক লোকৰ কথা পতা অভ্যাস আমাৰ নাই মোৰো নাই যাওক দে যাওক হেৰি আপুনি কিন্তু ৰংটো বেছ পচন্দ কৰিছে দেই ভাল লাগিছে কেলে নালাগিব আমাৰ এই বৰ ভাল পাব পায় মাজনী ঘৰলৈ লক্ষী আহিছে ধৰকচোন ধৰক এইটো ধৰক ইমান ধুনীয়া লক্ষী আহিছে আমাৰ আয়ো ভাল পাইছনে ৰংটো মা বৰ ধুনীয়া এইখন এইটো মোক দে পিতাই কৃষ্ণ প্ৰভু ঘৰখনত থিতাপি ল'বা প্ৰভু কৃষ্ণ প্ৰভু চাওঁ এইফালে চাওঁ ছোৱালীজনীয়ে তোমাৰ কাৰণেই বাট চাই আছিলে হেৰি নহয় আজি মানে আকাশত আহিব আপুনি সেই গঁৰালত থকা মতা হাঁহটোকে ধৰকগে যাওক আকাশ আহিব নি তেতিয়াহ'লে গৈছোঁ ৰ'বা যাওক মা আ আকাশ আহিব মইচোন একো গমেই নাপাওঁ আজিকালি মানে সি মোৰ লগত কথা নাপাতি তোৰ লগতহে বেছি কথা পাতে এইজনী ভেম ধৰি থাকিব নালাগে যা আজি আমাৰ কাৰণে বৰ ভাল দিন ফ্ৰিজতে মই মাছ কেইটামান থৈছো তই বাছকে মই গৈ আছো আহক আজি কেঁচাই মাছ মুখত ভৰাই দিম এইজনী কথা শুনিছানে বাৰু আয়ো দেহি লক্ষী আই ঘৰতে বসতি কৰিবা ছোৱালীজনীয়ে তোমাৰ কোচতে উঠি যাব দেহি ধৰিলো এইটো আপুনি এতিয়ালৈকে এইটো গতি লগোৱাই নাই তাৰমানে আলহী আহি ঘৰ পাবহি শুনাচোন মানে এইটোৱে হ'বনে সেইটোহে সুধিবলৈ আহিলো কেলে নহ'ব এয়া মাছখিনি আছেই দেখোন নহয় মানে আকাশ ববাকৈ হাঁহ খাই ভাল পায় নহয় সেইকাৰণেহে সুধিলো হেৰি কওক যাওক আপুনি সোনকালে কাটি বাচি আজৰি হওকচোন পাবহি এতিয়া শুনাচোন এই তোমাক অকণমান লাচনি পাচনি কৰি দিবৰ কাৰণে আমাৰ এই জীৱনৰ সেই চবৰ কথা মোৰ আগত কৈ নাথাকিব কৈ দিছোঁ কিন্তু কি হ'লনো সেইজনীয়ে বোলে ওচৰ চুবুৰীয়াত উলিয়াই ফুৰিছে আমি বোলে আমাৰ মইনাক দেখুৱাই টকা পইচা খাওঁ মাছ মাংস খাওঁ কৈ থাকিবলৈ দিয়াহে এনেও কিছুমান মানুহে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে মুখ আছে ক'বই আৰু সেইবোৰৰ মুখত পোক লাগক বকলি বৌ ঘৰত আছেনে আছো এই পাকঘৰলৈকে আহাচোন ডাঙৰ আয়োজন দেখোন স্কুটি কিনা খানা যেন পাইছো নহয় মানে আজি আকাশ বোপা আহিব ৰাজীৱো আহিব তাৰে অকমান কিবা আৰু পিছে হাঁহটো মতা নে অলপ আগলৈকে মাতিয়ে আছিল এতিয়াহে কেলে জানো নমতা হ'ল তোমালোকে কথা পাতা মই অকণ দিহা লগাওঁ যাওক আপুনি সোনকাল কৰক দেৰি নকৰিব হেৰি নহয় তুমি বহাচোন দেই হ'ব দিয়ক তুমি বহা মই তোমালে হাউতকে চাহ অকণ বনাওঁ নালাগে দিয়ক মই স্কুটিখনৰ খবৰ এটা লওঁ বুলিহে আহিছিলো বহা পতককে হ'ব সন্ধিয়াও হ'ল
হিয়াও ঘৰত অকলে আছে নহয়, নালাগে দিয়ক। এই ৰ'বাচোন ৰ'বা, কিয়নো উৎপাত কৰা। ই বহালো শুয়ে গ'ল ৰ'বা। এ দিয়ক তেনেহ'লে। মা আছেনে? অ' আকাশ পালাহি। এইটো থৈ দিয়কচোন। এওঁৱে আকাশ নেকি? নমস্কাৰ দেই। নমস্কাৰ নমস্কাৰ। ভাল লাগিল লগ পাই। ধন্যবাদ। হেৰি নহয় মা, হা বা নাই নেকি? তাই তুমি আহিম বুলি তাইক নোকোৱাৰ কাৰণে মুখখন ওলাই শুইছে হ'বলা। হেৰি মই ভিতৰলৈকে যাওঁ তেতিয়া। অহ, আপুনি যোৱা, ৰ'ব দেই। ঠিক আছে হ'ব বাৰু। বৰ ভাল ল'ৰা জানা। আৰে হৈছে কি নোকোৱা কিয়? তুমি যে আমাৰ ঘৰলৈ আহিবা মোক কিয় কোৱা নাছিলা? মই কৈছোঁ দেখোন। আজিকালি মানে মাহে আপোন হ'ল, মই মানে কোনোৱে নহয় তোমাৰ। এই মইনা কলিতাজনী, ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ তোমাক। এনে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলে? আজিকালি এনেও তোমাৰ মোৰ প্ৰতি মৰমে নোহোৱা হৈছে। আৰে তোমাৰ বাহিৰেনো আছে কোন? মোৰ বাহিৰে কোনোবা আছে? আহা না। হ'ব দিয়া। আজি হ'লে আলহী নিজে নিজে সোমাই আহিলোঁ দেই, মাত নিদিয়াকৈ। কিয়নো তেনেকে কৈছে? সেইখন আপোনালোকৰে ঘৰ, বহকচোন বহক। পিছে আকাশ আহি পোৱাহি নাই নেকি? সি কেতিয়াবা আহিলে নহয় বোলো শুনিছে। বাপজন পালেহি। হয় হয়। আকাশ, আকাশ, খেতসকল পালেহি। মাজনী গৈছোঁ দেউতা। আকাশ বোপা, একো অসুবিধা হোৱা নাই নহয়? নাই পালেহি। পালোহি। হেৰি তেতিয়াহ'লে আপোনালোক বহক, মই আপোনালোকলৈ চাহ পানী এটুপি বনাওঁগে। নাই চাহ বনাব নালাগে আমাৰ কাৰণে। কিয়? আমাৰ যোগাৰ আমি লৈ আহিছোঁ। আকাশ, তুমি টেবুল এখনৰ এৰেঞ্জ কৰা। মই সকলো পিছফালে কৰি থোৱা আছে। হয় নেকি? তেতিয়াহ'লে মই আৰু পাকঘৰতে শুৱাংগে ন। কেতিয়াবা আপোনালোকৰ লগৰ বাপজনো পালেহি। মেহফিল ষ্টাৰ্ট নাই এতিয়ালৈকে হোৱা নাই। ঠিক আছে। এটা পেক ঢালাচোন। আপোনালোকে গিলাচ এটা আনকচোন। নাই বাপজন মৰাকৈ বিঘ্ন চলে আনকহে এদিনহে। নাই বাপজন আপোনালোকে গ্ৰহণ কৰক। মই অলপ ভিতৰতে লাগি ভাগি দিওঁ। ঠিক আছে যাওক। ঠিক আছে দিয়ক। মা আ কিমান আগবাঢ়িছে? ঐ অকণ খাই চাচোন কেনেকুৱা হৈছে। সেই চামুচে নাখাওঁ, হাতেই খাওঁ। গৰম পৰিব। টেষ্টি হৈছে, তই নিব পাৰ বাহিৰত। হয় নেকি? ৰহ হেৰি ল'ব দেই, মানে কিবা অকণ আনিছোঁ। কি হৈছে নেজানো আৰু। বঢ়িয়া। আমাৰ এওঁৱে যেতিয়া হাঁহে আৰু কোমোৰাই ৰান্ধে নকৈছোঁ আৰু, খালে খাই থাকিবলৈ মন যায়, বহি থকাৰ পৰা উঠি যাবলৈ মন নাযায়। আমি আকৌ ইমান ষ্টেণ্ডাৰীকৈ বনাব নেজানো নহয়। আজি এওঁলোকৰ বাবে আমাৰ মইনা সপোন এটা পূৰণ হৈছে, সেই ফূৰ্তিতে কিবা অকণ বনাইছোঁ আৰু। ময়ো আমাৰ ছোৱালীজনীক স্কুটি এখন কিনি দিছোঁ, ইলেক্ট্ৰনিক। 2.5 লাখ টকা লৈছে, ডাইৰেক্ট কেছ টকা দিছোঁ। মই আকৌ তাইক কিবা এটা লাগে বুলি ক'লে মই একদম ৰৈ থাকিবই নোৱাৰোঁ। হেৰি মই পাকঘৰলৈকে যাওঁ, মোৰ আৰু বেছি পৰ নাই, হ'বই এতিয়া। আপোনালোকে সোনকাল কৰক আৰু দেই। ঠিক। এই ভাল গান এটা লগোৱা। লগাইছোঁ ৰ'ব। বজোৱা। এইবোৰ গানে হ'লে বন্ধ কৰ এইবোৰ। আমাৰ এওঁ যে ভতিজাক এটা আছে, সি যি গান গাব
নকৈছোঁ আৰু গোটেইখনেই ফেল মাৰিব জুবিন পাপন এই কিবা কিবি গোটেইখন ফেল মাৰিব আপুনি কৰেনো কি মই চিনি নাপালোঁ আপোনাক মইনে আপোনাকে সুধিছোঁ নমস্কাৰ মোৰ নাম বিপুল চলিহা এই মোৰ ৰাজীৱ মোৰ একদম পুৰণি বন্ধু ই বৰকে জোৰকৈ মাতিলে কাৰণেহে মই এই পাৰ্টিটোত এটেণ্ড হ'লোঁ নহ'লে এনেকুৱা সৰু সুৰা পাৰ্টিবোৰত ঘেণ্টাও কেলাপাল মই উপস্থিত নাথাকোঁ জান আজি মোৰ ফাইনেন্স মিনিষ্টাৰৰ লগত মিটিং আছিলে জানে আপোনালোকে একমাত্ৰ এইটো ইয়াৰ কাৰণে মই মিটিং কেঞ্চেল কৰি থৈ আহিছোঁ তোৰ বেছি হৈছে নেকি অলপ হে সাতটা কি সাতটা কোম্পানী ঘটি 3টা ৱাইফৰ নামত মই জনাতো তোৰ নামত এটাও নাই ৱাইফৰ নামত আৰু মই বছৰেকত কিমান টাৰ্ণঅভাৰ কৰোঁ জানে কিমান 12 কোটি টকা 12 কোটি টকা সেইকাৰণে চোৰৰ নিচিনা কেছ পইচা লৈ ঘূৰি থাক দম আছে বেংক ট্ৰেঞ্জেকশ্যন কৰিবলৈ দম আছে কি ভাল কথা কৈ আছ তই হে ঘেণ্টা তোৰ নিচা হৈছে দেই তোৰ নিচা হৈছে তই ইয়াৰ পৰা যা আপুনি এটা কাম কৰক আপুনি আমাৰ কোম্পানীত ইনভেষ্ট কৰক ডাবল প্ৰফিট দিম মই কথা দিছোঁ কেলা এনেকুৱা আলবাল কোম্পানীত মই ইনভেষ্ট কৰিম নেকি মোৰ এটা ৰেপুটেশ্যন আছে কি আছে ৰেপুটেশ্যন আছে এনেকুৱা ঘণ্টামূৰীয়া কোম্পানীত মই ইনভেষ্ট কৰিম নেকি কি ফাল্টু কথা ক'বলৈ আহিছে তোৰ বেছি হৈছে নেকি তই যাচোন যা ইয়াৰ পৰা যা কেলা কি ভাল কথাখন বকি আছ নাই হোৱা মোৰ নিচিনা এনেকুৱা ফুল 2টা মই কেলা বহা জেগাতে ছেটআপ কৰি দিব পাৰোঁ কি ভাল কথা ক'বলৈ আহিছ তই কি ভাল কথা ক'বলৈ আহিছ মোৰ 14 পুৰুষ মদাহী মই মদাহী মোৰ ঘৰৰ মানুহ মদাহী আৰু শুন মদ খালে এটা মানুহ কেতিয়াও মদাহী হৈ নাযায় গম পালি মই অভদ্ৰ বুলি চবেই জানে চিনাকি দিবলৈ লাজ পাওঁ বেগ এটা বাক এইখনে কিডাল হ'ব আৰু এইবোৰ কম দামী মদ তই দামী মদ খাৱ মইতো জনাত তই ফ্ৰী মদ খাৱ মোৰ ছুইজাৰলেণ্ডত বন্ধু ফ্ৰেণ্ড ফ্ৰেণ্ড এজন আছে প্ৰতিমাহে মোলৈ নতুন নতুন ব্ৰেণ্ডৰ এটাকৈ দামী মদ পঠিয়ায় এক্সকিউজ মি বেগ এটা হ'ব নেকি জাষ্ট স্লাইড আকাশ ৰাজেন্দ্ৰ অকণমান আচাৰ পাম নি মই আনিছোঁ ৰ'ব দেই ময়ে জ্বলাম লাইটাৰ হ'ব নেকি বাৰু ৰাজেন্দ্ৰ মই আচাৰ আনি আছোঁ ঠিক আছে যোৱা কি কৰি আছে ভাজি বনাই আছো কিনো হ'ল চাওঁ এৰি দিয়া মাহত আছে বেছি কৰিছা তুমি বেছিকে খালা চাগে অলপ ন নাই খোৱা চাওঁ এৰি দিয়াচোন এৰি দিয়া চাওঁ সেই মাহত আছে বাহিৰত এৰা দিয়া না বোলো মা আহিব চাওঁ এৰি দিয়া দিয়া না কি লাগে কি বিচাৰি আছা মোক ভালকে কোৱা কি লাগে তোমাক মই অথনি এটা আচাৰ আনিছিলোঁ অঙঠা আচাৰ এই তুমিও যে আৰু নহয় বস্তু থবা কৰবাত আৰু বিচাৰিবা কৰবাত আচাৰটো এইখিনিতে আছিলে কৰবাত সেয়া এইটো লোৱা আৰু যোৱা
আচাৰ এটা আনিছিলোঁ অঙঠাৰ ডাংকাই। এইটো চবে ভাল ভাল বুলি কৈ আছে, আমি এবাৰ টেষ্ট কৰি চাওঁ নেকি? অঙঠা ডাংকাই ঘেণ্টা এইটো কেলা আচাৰে হ'লনে? মোৰ কেলা ভাগিনৰ লগৰটোৱে যিটো আচাৰ বনায়, মানে যিটো কোম্পানী আছে, ইয়াতে দোকানী কাঁহীত ভাতৰ লগত তেল অকণমান দি দি খাই দিব পাৰিবা। ইমানেই টেষ্টি। তেওঁৰ আচাৰ ডুবাইত গৈছে, অসমৰ বাহিৰত গৈছে, ভাৰতত গৈছে। ঘেণ্টাৰ কথা কৈ আপোনাৰ নিচা হৈছে, আপুনি যাওক। শুনকচোন, 500 টকা এটা দিবনে? মোৰ মানে গাখীৰত তেল ভৰাবলৈ পইচা নাই। আরে শালা লেভেল দিব হয়। মোক কোনে মাৰিলে? কেলে মাৰিলে? মই কেলে মাৰিলি মোক কেলা? জীৱনত কাৰোবাক কেতিয়াবা ধন্যবাদ দি পাইছে? জীৱনত কাৰোবাক কেতিয়াবা অভিনন্দন জনাই পাইছে? তোক আগতে মই চৌধুৰীৰ লগত পাইছোঁ, বহুত বাৰ পাইছোঁ। জীৱনত লেবেলে মাৰি গলি ফটা লেকচাৰ চালা। ওলাই যা তই ইয়াৰ পৰা। তই কাক কথা ক'ব লাগিছোঁ? তোক ভাল কেলা কেলে কবি? ওলাই যা ইয়াৰ পৰা। গৈছো ওলাই যা তই ইয়াৰ পৰা। আপুনি যাওক, লৈ যোৱাচোন। এই বৰুৱা, আপুনি বহকচোন, বহক। শান্ত হওক। বলক বুলি কৈছে নহয়। এই ফটোৱা মানুহ ক'ত পাই হে? আপুনি এইবিলাক বাদ দিয়কচোন, বাদ দিয়ক। বহক, বেগটো লওক, বেগটো মাৰক। ভাবচোন এই মানুহজনৰ পৰা মই একো অসুবিধা নহয়তো? একো চিন্তা নকৰিব, এইবিলাক ৰাতিপুৱা হ'লে চব পাহৰি যাব। আমি আছো নহয়। এই কাম বন কৰি আজৰি হ'লো যেতিয়া টিভিকে চাওঁ আৰু। এইখনত বহি পেলাই চালেহে মনটো ভাল লাগে। জলকীয়া আদি সঠিক পৰিমাণত দিয়া হয়। সৰুৰ পৰা ডাঙৰলৈকে এই আচাৰ সকলোৱে ধুনীয়াকৈ খাব পাৰিব। এয়া হ'ল অঙঠাৰ আচাৰ। ইয়াত কোনো ধৰণৰ কেমিকেল সংমিশ্ৰণ নাই আৰু আচাৰৰ লগতে অঙঠা ব্ৰেণ্ডৰ মছলা আৰু জলপানো পোৱা যায়। একচুৱেলি মানে মই যেতিয়া ইণ্ডিয়াত কৰিঅ'গ্ৰাফি কৰিছিলোঁ, তেতিয়া ইণ্ডিয়াত কোনো ফিমেল কৰিঅ'গ্ৰাফাৰ নাছিলে। এতিয়া বহুতে কিবা কিবি কৰিছে, গান কৰিছে, চিৰিয়েল কৰিছে, কিন্তু ইণ্ডিয়াত তেতিয়া ফিমেল কৰিঅ'গ্ৰাফাৰ মই আছিলোঁ। এইটো কি দিলে মানে? ৰিচেণ্টলি যে এতিয়া পুষ্পাটো ৰিলিজ হ'ল, তাতে কাষ্টিঙৰ সময়ত আলুদাই মোক নিজে ফোন কৰি ডাইৰেক্টৰৰ লগত কথা পতাই দিছিলে। আলুদা মানে? এই আমাৰ আলু অৰ্জুন দা আকৌ চিৰিয়েলখন দিবলৈ সময় হোৱা নাই নে? এক্টিং কৰিবলৈ মাতিছিলে, কিন্তু মই নগ'লো। এনেই নগ'লো, এনেই ঘৰতে থাকি। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ আৰম্ভ হৈছে ট্ৰেডিং কেলেংকাৰী। ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত দুজন ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে বুলি আমি জানিব পাৰিছোঁ। আকাশ দত্ত আৰু ৰাজীৱ চৌধুৰী নামৰ দুজন ব্যক্তিয়ে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পৰা সমগ্ৰ ৰাজ্য এতিয়া ট্ৰেডিং কেলেংকাৰী জোকাৰি গৈছে আৰু ট্ৰেডিং কেলেংকাৰী ৰাজ্য কঁপাই থকাৰ মাজতেই আমাৰ হাতত আহি পৰিছে ট্ৰেডিং কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড ৰাজীৱ চৌধুৰী আৰু আকাশ দত্তৰ ফটো। ইতিমধ্যে আমি দেখুৱাইছে দুজন বিশেষ ব্যক্তিৰ ফটো, যাৰ নাম হৈছে ৰাজীৱ চৌধুৰী। ৰাজীৱ চৌধুৰীৰ সৈতে মিলি ট্ৰেডিং কেলেংকাৰী এখন বিশেষ জাল পেলাইছিল আকাশ দত্তই। ইতিমধ্যে ৰাজীৱ চৌধুৰীৰ সৈতে আছিল আকাশ দত্ত নামৰ এই লোকজন। ইতিমধ্যে দুয়োজন বৰ্তমান পলাতক অৱস্থাত আছে। অনলাইন ট্ৰেডিঙৰ নামত 6,000 কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছে দালাল কেইজনে। স্ক্ৰীণত ইতিমধ্যে দেখুৱাই আছো এই দুজনকৈ বিশেষ ব্যক্তিৰ ফটো। টেলিভিছন
বেলেগ নম্বৰ আছিলে নি ৰাজীৱ চৌধুৰীৰ সৈতে মিলি সংঘটিত কৰিছে এটা নম্বৰ এটা আছিলে মোৰ তাত কেলেংকাৰী বিশেষ জাল পেলাইছিল আকাশ এইটো দত্ত লাগিব চাগে ইতিমধ্যে ৰাজীৱ চৌধুৰীৰ সৈতে আছিল আকাশ দত্ত নামৰ এই লোকজন ইতিমধ্যে দুয়োজন বৰ্তমান হেল্ল' পলাতক অৱস্থাত আছে হেল্ল' অনলাইন ট্ৰেডিঙৰ নামত 6,000 দালাল কমাতহে লাগিলগে মানে ইতিমধ্যে দেখুৱাই আছে দুজনকৈ বিশেষ ব্যক্তি কি হ'ব এতিয়া? ট্ৰেডিং কেলেংকাৰীৰ নামত কিমান দিনৰ পৰা কষ্ট কৰি গোটাইছিলো তই জাননে? কিমান দিনৰ পৰা গৰু ছাগলী বিক্ৰী কৰি 20,000 টকা গোটাইছিলো, সেই 20,000 টকা তহঁতে খাই পেলালি। ইমান কষ্ট ছাগলী বিক্ৰী কৰি পইচা এটা খাই পেলাই ঘৰ বনাইছো এতিয়া। পইচা দিয়া নাই জপাই নহওক। পইচা ৰাতি খালে নহ'ব নহয়। জনী এদিহত মই আমাৰ পইচাটো খাই পেলালি। গতিকে পইচাটো লাগে মোক। নাতিটো বিয়া পাতিবলৈ থৈছোঁ, পইচা লাগে। মায়ে জীয়াই দুইজনী মেলি মোৰ মানুহজনী ফুচুৰাই ফুচুৰাই টকাখিনি আনিলি। যিভাগে আনিলি তেনেকৈ যদি ঘূৰাই দিব নোৱাৰ তহঁতৰ অৱস্থা বেয়া কৰিম মই। বাপুকণ আমাৰ পদূলিত যাব, তাতে খতম কৰি দিম, চিনি পোৱা নাই? তেনেকে নক'বচোন আপোনালোকে এতিয়া টানি দেখুৱাবলৈ আহিছ হে? জীয়েৰক বন্ধকত থৈ হ'লেও পইচা ঘূৰাই দিবি, গম পাইছ নাই? তই চব টকা পইচা সপা খালি, গাড়ী কিনিলি, মটৰচাইকেল কিনিলি, ঘৰ বনালি। এতিয়া মোক কমাই দিয়া 10 টকা, কাইলৈ ভিতৰত টকা নিয়া না সোনকালে। একো দুখ নাই আমাৰ লাভ হোৱা দেখিহে ভাবিছিলোঁ আপোনালোকক কওঁ, আপোনালোকেও পইচাটো ধুলে দুপইচা পাব। পইচা উলিয়াই দে, কথা বেয়া হ'ব তহঁতৰ। ঘৰ বনাইছ, তইখিনি পইচা খালি নহলি। ঘূৰাই দে, মই মাটি কি কৰিম এতিয়া? নিশ্চয়কৈ আমি এই মুহূৰ্তত উপস্থিত আছোঁ শেৱালী দত্তৰ ঘৰত। ৰাইজৰ অভিযোগ, ৰাইজৰ পইচা খাইছিল। আপুনি কি ক'ব এই মুহূৰ্তত? কি ক'ব? আমি গাঁৱৰ ৰাইজৰ মাজলৈ যাম, কি ক'ব? পইচা ঘূৰাই লাগে, মুঠত পইচা ঘূৰাই মোক 20,000 টকা খালে সিহঁতে। গৰু ছাগলী বিক্ৰী কৰি গোটাইছিলো পইচাকেইটা। আপোনাৰ আগত নহয়, মোৰ ৰাইজৰ আগত কিছু ক'বলগীয়া আছে। চাওক ৰাইজ, ইয়াত বাপুকণ, শেৱালী, বকলিৰ খালী দুখ নহয়, দুখ আমাৰো গাত আছে। সঁচা মিছা ভাল বেয়া একো নজনাকৈ আনৰ হাতত তুলি দিছিলোঁ। সেয়া হয়তো কাৰোবাৰ গৰু ছাগলী, হাঁহ পাৰ, ধান বিক্ৰী কৰি পোৱা কষ্টৰ ধন আছিল। কাৰণ আমি পঢ়ি শুনিও অজ্ঞানী। কাৰণ আমাৰ পইচাবোৰ ভৱিষ্যত সুৰক্ষাৰ বাবে বহুতো ইঞ্চুৰেঞ্চ কোম্পানীৰ ওচৰত থ'ব পাৰোঁ, কিন্তু সেইটো আমি নকৰোঁ। সকলো বেংকতে বীমাৰ সুবিধা আছে। তদুপৰি আমাৰ গাঁওবোৰত বহুতো ইঞ্চুৰেঞ্চ কোম্পানীৰ এজেণ্ট আছে, যেনে ভাৰতী এক্সা, LIC, মেক্স লাইফ, ফিউচাৰ জেনেৰেলি, কিন্তু তেওঁলোকৰ পৰা আমি কোনো সুবিধা গ্ৰহণ নকৰোঁ। কাৰণ
আমাক সহজ ধন লাগে, ইজি মানি, এইবোৰেই আমাৰ ভুল। ভুল এনেকুৱা নিউজ চেনেলবোৰৰো আছে। আপোনালোকে কিছুদিন আগতে ট্ৰেডিঙৰ জৰিয়তে ৰাজীৱ চৌধুৰী আৰু আকাশ দত্তই কোটি টকা ঘটা বুলি নিউজ কৰি ডাঙৰ মানুহ সজাইছিলে। এতিয়া আপোনালোকে পাবলুটি মাৰিছে। বাকী ৰাইজ, এতিয়া কেৱল আমি নিউজতহে গম পাই আছোঁ। যেতিয়া আচল অপৰাধী ধৰা পৰিব তেতিয়াহে আমি গম পাম সঁচা কোন মিছা কোন। গতিকে আমি কিছুদিন অপেক্ষা কৰিব লাগিব অপৰাধী ধৰা পৰালৈকে। হয়, নিশ্চয়কৈ আমি কেইটামান দিন অপেক্ষা কৰিব লাগিব, যিহেতু আমাৰ ইয়াৰ পৰা পলাতক হৈ। এক মিনিট, হেল্ল', কনফাৰ্ম? ঠিক আছে ঠিক আছে ৰাইজ, ডাঙৰ খবৰ ডাঙৰ খবৰ। শেৱালি আৰু বকুলিক এৰেষ্ট কৰিবলৈ পুলিচ আহি আছে। বাপুকণ কেনে মজা, খাইছিলি পইচা পা মজা। গাঁৱে গাঁৱে ঘূৰি পইচাবোৰ তুলিলি বাপুকণৰ বিলৈ। দুখীয়া মানুহক লুটি পুতি খালি বাপুকণৰ বিলৈ। গাঁৱে গাঁৱে ঘূৰি পইচাবোৰ তুলিলি বাপুকণৰ বিলৈ। দুখীয়া মানুহক লুটি পুতি খালি বাপুকণৰ বিলৈ। ধনীবোৰ ধনী হ'ল, দুখীয়া মৰি গ'ল। ধনীবোৰ ধনী হ'ল, দুখীয়া মৰি গ'ল। বকুলি শেৱালিৰ লাগিল খেলি মেলি, লোভতে কৰিলে পাপ। খাব যে লাগিব এতিয়া জেইলৰ ভাত। খাব যে লাগিব এতিয়া জেইলৰ ভাত। বাপুকণৰ বিলৈ, বাপুকণৰ বিলৈ। গাঁৱে গাঁৱে ঘূৰি পইচাবোৰ তুলিলি বাপুকণৰ বিলৈ। দুখীয়া মানুহক লুটি পুতি খালি বাপুকণৰ বিলৈ। ধনীবোৰ ধনী হ'ল, দুখীয়া মৰি গ'ল। ধনীবোৰ ধনী হ'ল, দুখীয়া মৰি গ'ল। বকুলি শেৱালিৰ লাগিল খেলি মেলি, লোভতে মৰিলো বুলি। কিনো কৰিলো বুলি নাজানি নুশুনি কি ভুল কৰিলি, জীৱনটো অথলে নিলি। জীৱনটো